Hi guys, good afternoon. এতিয়া আহিছো পথাৰলে ছাগলী কেইটা লৰাই দিবলৈ তো বহুত ৰদ দিছে ভাবিলো ব্লগ এটা বনাই দিও এনে আৰু কি কৰিম তাত বনাই আছে তাত কাপোৰ বই আছিল আৰু এতিয়া ওলাই আহিলো পথাৰলে গৈ আছো অকলে অকলে ইমান ডাঙৰ পথাৰখন তো ভাবিলো আৰু কিনো কৰিম ভয় লাগে তাৰপিছত ব্লগ এটা ষ্টাৰ্ট কৰি দিলো তামাম গৰম দিছে আমাৰ ইয়াতে বহুত বাৰু পুৰা ছাগলীকেইটা আৰামত শুই আছে একদম পথাৰত দেখাই আছে আপোনালোকক নাকটো কিবা হৈছে লাগি থকা যেন লাগিছে নাজানো বাৰু কিবা হৈছে মানে ধূলি সোমাইছে পথাৰত মনো দেখিছে কান্দি দিছে মনো মনো কান্দি আছে মনো এইজনী আছে একদম বুঢ়ীজনী বেছি বহুত বয়স হৈছে যদি বহুত ভাল লাগে ইয়াক মোৰ পোৱালি জগিব আৰু ইয়াৰ বেছি দিন নাই এইজনী বুঢ়ীজনী এইটো হৈছে একদম বুঢ়ী মাইকী বহুত বুঢ়া হ'ল দাঁত নাই চাগে বেচেৰা ৰদ খাইছে মনো আৰু এইফালে আহিছে মাতাৰ লগে লগে এইফালে ইউ মাই গড এইফালে আহা মনো আহা এই চাওক কিবা খাব দিব লাগে ঘৰত মানে এনেকৈ মাতিলে যায় আৰু চাউল তাউল দি দিওঁ কিবা ভাত চাত সেইকাৰণে পথাৰতো মাতিলৈ আহি গ'ল দেখিছে মনো এই চাওক হাতখনত কি ধুনীয়াকৈ উমা কামুৰি দিয়ে ইয়া আৰু মোৰ ছাগলীকেইটা বহুত মৰমৰ হয় মনো আৰু আছে দুটা দেখাই আছে আপোনালোকক দুটা না তিনিটা আছে মনো আৰু এইটো একদম ডাঙৰটো এইটো হিৰো একদম তামাম হিৰো আহা উঠা ই একদম পকচাত উঠি যায় আহা হিৰো মনো আহা ভাল লাগিছে আৰু দেখাই আছো মনো তো ভাল লাগে নিজৰ পোহনীয়া জন্তু বা জীৱ এনেকৈ মাতিলে ধুনীয়াকৈ মাত দিয়ে কথা ক'ব নোৱাৰিলে কি হ'ল মাত দিয়ে ধুনীয়াকৈ মনো আৰু এই এজন হিৰো আমাৰ হাই হিৰো কেমেৰাটো চোৱা হিৰো আহা হিৰো আৰু সেইফালে আছে আমাৰ হিৰোইনী বাইদেউ এতিয়া আমাৰ হিৰোইনী বাইদেউ সদায় সিহঁতৰ ঘৰত নিম বুলি ভাবিছিলোঁ কিন্তু নেনিলোঁ বাৰু পথাৰতে এৰি থৈ যাওঁ ভাবিছিলোঁ ছাগলীকেইটা ঘৰলৈ লৈ যাম বুলি কিন্তু নানিলোঁ পথাৰত ঘাঁহ দেখিলোঁ আৰু তাতে দি থৈ আহিলোঁ পাত পাৰিলে অকণমান কষ্টই হ'ব বুলি ভাবি দি আহিলোঁ ৰ'দখন বহুত বেয়াকৈ লাগিছে ৰ'দটো আৰু তথাপি গৈ আছোঁ পথাৰৰ মাজে মাজে মোৰ নিচিনাকৈ এনেদৰে কোনে কোনে পথাৰত এনেকৈ আহি পাইছে আপোনালোকে কমেণ্ট বক্সত জনাব মই মানে এনেকৈ সদায় আহোঁ পথাৰলৈ মই একো ভয় নকৰোঁ অকণমান ভয় লাগে তথাপি বাৰু ইমান ভয় নকৰোঁ এনেকৈ আহোঁ অকলে তো বহুত গৰম দিছে আমাৰ ইয়াতে একদম ৰ'দৰ বাবে চকুটো কিবা জাল লাগি গৈছে একদম ইমান ভালদৰে কিবা কেমেৰাটো চাব পৰা নাই যেতিয়া নামিব যাক বৰষুণ আৰু আমাৰ খেতি মানে ইয়াত এখন শাকনি বাগিচা আছে ইয়াত কিবা কিবি ৰোপণ কৰা ৰোৱা হৈছে আৰু এইখনেই হৈছে আমাৰ চব্জি বাগান বুলি ক'ব লাগিব ন যিহেতু ইয়াত চব্জি লগাইছোঁ এয়া হৈছে উৰহি বহুতে দেখা নাপায় উৰহি কেনেকৈ লাগিছে কিছুমানে ইয়াত চাওক কেনেদৰে উৰহি লাগে আৰু আছে কি আছে দেখাই আছোঁ আপোনালোকক আৰু ইয়াত এই কোমোৰা গাছডাল চাওক বহুত মানে উখাৰ হৈছে মানে হেৰি হৈছে গৰমতে মানে কিবা চেহেৰা বিধি আৰু ইয়াত পানীলাও চাওক না টিকু মৰা মজা কি ধুনীয়াকৈ লাগিছে চাওক নাইকেইটা একদম এই 1 2 3 4 5 7টামান আছে আৰু এইফালেও আছে চাওক না আৰু এইটো খাই বহুত ভাল লাগে ন আপোনালোকে খায়নে ইয়াৰ এইটো আগটো পানীলাও গছৰ আগটো এইটো খালে বহুত ভাল লাগে কঁঠালৰ গুঠি দি মজা আৰু চাওক উৰহি থপা
এইটো হৈছে উৰহি আৰু কি দেখুৱাম আপোনালোকক কি লাগিছে চাই আছোঁ মই ৰ'বা মাহ দুখ পালোঁ এই যে জঙে সানিলে মূৰত অকণমান লাহেকৈ চাওক না পানী ল'ব ইমান ধুনীয়াকৈ লাগিছে এইফালেও আৰু এইডাল হৈছে তিতা কেৰেলাৰ গছ এইডাল ফল নাই মানে বহুত গৰম দিছে সেইকাৰণে মানে কিবা হৈ গৈছে গছবিলাক মৰু মৰু ধৰিছে মানুহৰে মৰু মৰু লাগিছে আৰু গছৰ চাওক এইডাল মৰি গৈছে ইমান ধুনীয়াকৈ ফলিছিলে এইবাৰ চাওক ঘৰটো অকণমান দূৰত হয় মানে পানী আনিবলৈ দিগদাৰ এয়া আৰু নাই আৰু দেখিবলগীয়া কিবা ৰুইছে ফাদাৰে মানে জিকা ৰুইছে জিকা হোৱা নাই হ'লে দেখুৱাম আপোনালোকক এইটো পানীলাও কি মৰম লাগে লাই এইটো পানীলাও অ' মা কোমোৰাৰ অৱস্থা চাওক আপোনালোকে এইটো কোমোৰা পানী নাই কাৰণে এনেকুৱা হৈছে অৱস্থা নাই আৰু কি চাব আপোনালোকে আৰু নাই আৰু ধুনীয়া শাক গাজিছে ইয়াত চাওক এয়া কুটুৰা শাক এয়া ধুনীয়া হৈছে একদম सच में तू बाह में ते मस्ती है এইখনে হৈছে আমাৰ বাগিচাখন খেতি পথাৰ তো সকলোবোৰ দেখুৱালোঁ আপোনালোকক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই লাভ ইউ অল নেক্সট লগ পাম আৰু কেতিয়া ব্লগ বনাম আৰু ব্লগ বনালে লগ পাম সেউজীয়া গাঁৱলীয়া পৰিৱেশ